মোৰ নাম মিছ সূৰ্যা চুলতানা। মই শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ৯ম শ্ৰেণীৰ ছাত্ৰী। আজি ৫ জুন আৰু পোনপ্ৰথমে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা, যাৰ বাবে সকলো মানুহে পৰিৱেশক সংৰক্ষণাবেক্ষণ কৰি পৃথিৱীখনক সুস্থিৰ কৰি ৰাখিব পাৰে। এই দিৱসটো পোনপ্ৰথমে পালন কৰা হৈছিল 1973 চনৰ ৫ জুন তাৰিখে আৰু তাৰ পিছৰ পৰাই প্ৰতি বছৰে ৫ জুন তাৰিখে সমগ্ৰ বিশ্বত বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি অহা হৈছে। আপুনি জানেনে, বৰ্তমানৰ পৰিৱেশৰ ভাৰসাম্য নোহোৱাৰ বাবে বিশ্বত প্ৰতি বছৰে 15 নিযুত লোক খাদ্যৰ অভাৱত মৰে। 108 কোটি মানুহ বায়ু প্ৰদূষণৰ ফলত মৃত্যু ঘটে আৰু 1.2 বিলিয়ন মানুহ পৰিষ্কাৰ পানী নোপোৱাৰ বাবে মৃত্যুৰ মুখত পৰে। অকল ৫ জুন তাৰিখেই মনত পৰে পৰিৱেশৰ প্ৰতি প্ৰেম। এবাৰ ভাবক, আমি কি কৰি আছোঁ, পৰিৱেশক কেনেদৰে অনিষ্ট কৰি আছোঁ। সময় আহিল ভাবিবৰ আৰু কেনেদৰে পৃথিৱীখনক সংৰক্ষণ কৰিব পাৰি। প্ৰথমে বাঢ়ি অহা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমাই আৰু প্লাষ্টিকজাতীয় সামগ্ৰী বৰ্জন কৰিব লাগে। আমি প্ৰতিদিনেই যিমান পাৰি গছ-গছনি ৰুব লাগে আৰু নহ'লে অনাগত দিনত আমাৰ ডাঙৰ সমস্যাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে, যাৰ বাবে আমি দায়ী হৈ থাকিম। বলক আমি একেলগে সকলোৱে হাতে হাত ধৰি বৃক্ষ ৰোপণ কৰোঁ আৰু পৰিৱেশক সংৰক্ষণ কৰোঁ। ধন্যবাদ। আপোনালোকে চাই আছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7।